নিজৰ কষ্টৰ ধনকেইটা কষ্ট কৰি যিকেইটা উপাৰ্জন কৰিছে সেই উপাৰ্জন কৰা ধনকেইটা আপুনি অথলে যাবলৈ নিদিব। আৰু ময়ো মূৰ্খ আছিলোঁ, ময়ো ছমাহতে ডাবল কৰা এনেকুৱা কোম্পানীত ময়ো মোৰ কেইটকামান টকা ইনভেষ্ট কৰিছিলোঁ প্ৰথম। মানুহে কেতিয়াও সোনকালে ধনী হ'ব বিচাৰিব নালাগে, কাৰণ সোনকালে ধনী হোৱা মানেই তাত এটা স্কেম থাকিবই পাৰে। ৱেলকাম টু মাই ইউটিউব চেনেল চিৰঞ্জীৱ ব্লগ 2.0। আৰু ফ্ৰেণ্ডছ, আপোনালোকে এইকেইদিন যিহেতু ফেচবুক হওক ইউটিউব হওক খুলিবই নোৱাৰি, কাৰণ সকলোতে আপোনাৰ স্কেম গোটেইখিনি আপোনাৰ এইফালে বিশাল ফুকন আৰু মানে কত কি গোটেইখন মানে স্কেম চলি আছে। নীলোৎপল দত্ত নেকি, এই ট্ৰেডিঙৰ লগতে গোটেইখিনি জড়িত। আৰু এই বিষয়ে মই আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। ময়ো এটা টাইমত মূৰ্খ আছিলোঁ, কাৰণ কেলৈ এই যিবিলাক ট্ৰেডিং যিবিলাক মানে ট্ৰেডিং এপ বা যিবিলাকে আপোনাৰ অতি সোনকালে আপোনাক এটা ডাবুল বেনিফিট বা আপোনাৰ বাই ডাবুল কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়ে যিবিলাক কোম্পানীয়ে, সেই কোম্পানীবিলাকৰ পাল্লাত পৰি নিজৰ টকাবিলাক আপোনালোকে সাঁচতীয়া ধনবিলাক মানে নষ্ট নকৰিব। আৰু ইয়াতে হ'ল এইবিলাক কাম কোনে কৰে গম পালেনে? মূৰ্খই কৰে। ময়ো এটা সময়ত মূৰ্খ আছিলোঁ, কাৰণ কেলৈ ময়ো এটা খুলিছিলোঁ বিগ বিগুল বুলি এটা কোম্পানী আছিলে। সেই কোম্পানীটোত যেতিয়া আহিছিলে ময়ো 15,000 টকা এটা লগাইছিলোঁ। আৰু তেতিয়া কথাটো কি হৈছিলে, আপোনাৰ 8 মাহ নে 9 মাহৰ ভিতৰত নিজৰ পইচাটো বোলে ডাবুল হ'ব। ডেইলি পইচা এটা দি থাকে। তাৰপিছত কি হয়, এটা শ্বেয়াৰ আপোনাৰ 450 নে 500 টকাকৈ কিনিবলগীয়া আছিলে। আৰু তাৰপিছত কৈছিলে 6 মাহৰ পিছত যিটো মূলধন হয় সেই মূলধনটো উলিয়াই ল'ব পৰা যায়। ময়ো লগাইছিলোঁ, কিন্তু দেখিলোঁ যে 6 মাহৰ পিছত যেতিয়া মই মূলধন উলিয়াব বিচাৰিছিলোঁ, মোৰ মূলধনৰ 50% মান কাটি থৈ দিছিলে। আৰু পইচাটো দিয়াই নাছিলে, মোক মূলধনটো দিয়া নাছিলে। মই অলৰেডি সেইটো 15,000 টকা লগোৱাৰ পিছত মই 7-8 হাজাৰ টকামান কিবা এটা পাইছিলোঁগৈ। তাৰপিছতে কি হ'ল আপোনাৰ, যেতিয়া লাহে লাহে মানুহ দিয়া কমি আহিলে, মানে এই বস্তুটো কি হয় আপোনালোকে জানেনে? মানুহ যিমানেই আপোনাৰ মানুহ দি থাকিব ইজনে সিজনক চেইন চিষ্টেম বিজনেছ হয়। মানুহ ইয়াত ভৰাই থাকিব, তেতিয়াহে আপোনাৰ সেই মানুহৰ পইচাটো লৈ কিনি ইয়াত দিব। কোনো ধৰণৰ ট্ৰেডিং নকৰে ইহঁতে, গম পালেনে? কোনো ধৰণৰ ট্ৰেডিং নহয় এইটো। আৰু ইহঁতেই ইটোৰ পইচা সিটোক এনেকৈ দি চলি থাকে। এটা টাইমত যেতিয়া পইচাবিলাক দি মানুহে নোখোলা হৈ যাব, তেতিয়াহ'লে সিহঁতি পইচাখিনি যিখিনি সিহঁতৰ লগত হাতত থাকে গোটেইখিনি লৈ কিনি মাৰি কিনি গুচি যায়। তো সেইটোহে। তো এইটোহে কথাটো হ'ল কি, আগতেও আছিলে এইবিলাক, যেতিয়া আজিকালি অনলাইন হ'ল, মোবাইল হ'ল, স্মাৰ্টফোন হ'ল। আগতে আছিলে কি, এইবিলাক আপোনাৰ মানে স্মাৰ্টফোন নাথাকোঁতে আপোনাৰ বহী কাগজে কলমে হয়, যিবিলাক আপোনাৰ মানুহ দিব লাগে, দি মেলি সি খুলিলে 2,000 টকা দি আকৌ এটা দিব লাগে, তেনেকুৱা ধৰণৰ। তো আজিকালি এইবোৰ স্মাৰ্টফোনৰ জৰিয়তে হৈছে, মানে নতুন এপছ খুলিছে। তো তেনেকুৱা ধৰণৰ। তো এইবিলাক বস্তু কৰিলে আপোনাৰ কোনো ধৰণৰ কেতিয়াও মানে আপোনাৰ নিজৰ মূলখিনি ঘূৰাই পোৱাৰ চান্স নাথাকে। পায় প্ৰথমতে যোনকেইটা খোলে সেইকেইটাই পাব, কিন্তু লাষ্টত মানুহে, মই দেখিছোঁ ট্ৰেডিং এফেক্স বুলি যিটো আছিলে, সেইটোত আপোনাৰ 20 লাখ 30 লাখ কোটি টকালৈকে লগাই দিছিলে। কিন্তু এতিয়া সিহঁতি ক'ত আছে, সিহঁতৰ মাথাটো ক'ত মাৰিছেগৈ, মাথাটো ক'ত খুন্দা মাৰি দিওঁ যেন লাগিছে, সিহঁতিয়ে গম পাইছে। আৰু তো এইবোৰ সকলো তেনেকুৱা। এতিয়া বিগ বিগুলটো বন্ধ হৈ গৈছিলে, তাৰপিছত লাহেকৈ সি এতিয়া বন্ধ হৈ যোৱা দেখি মানে সি দিব নোৱাৰা হৈ গ'ল, মানুহ বন্ধ হৈ গ'ল। বিগ বিগুল আছিলে, তাৰপিছতে যেতিয়া ট্ৰেডিং এফেক্স আহি গ'ল, ট্ৰেডিং এফেক্সত মানুহবিলাক গুচি গ'ল, ট্ৰেডিং এফেক্স চলিছিলে। তাৰপিছতে কি হ'ল, বিগ বিগুল বন্ধ হৈ গৈছিলে, মানে মানুহক পইচা দিব নোৱাৰা হ'ল। এতিয়া বিগ বিগুলে আকৌ আইডিয়া লগাই কি কৰিলে, এটা নতুন ব্ৰেণ্ডৰ নতুন নাম দি কিনি আকৌ আহি গৈছে মাৰ্কেটত। আকৌ সি তেনেকৈ কৰি আছে, চলাই আছে। আকৌ তেনেকৈ অলপ দিনৰ পিছত আকৌ বন্ধ হৈ যাব। কিন্তু মৰে কোনবিলাকে গম পালেনে? যোনবিলাক মানুহে খাটি খোৱা মানুহে ঘৰৰ নিজৰ বস্তু বিক্ৰী কৰি থোৱা সাঁচতীয়া ধন, বা মাটি বিক্ৰী কৰি থোৱা সাঁচতীয়া ধন, বা বিয়াৰ কাৰণে থোৱা ল'ৰা ছোৱালী, বা বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে থোৱা, পঢ়াৰ কাৰণে থৈ দিয়া, সেই পইচাখিনি যোনকেইটা মানুহে দি কিনি সেইটো এটা খোলে যে, তাত সিহঁতৰ প্ৰলোভনত ভুল কৰি কিনি যোনবিলাকে মানুহে মানে তাত খোলে বা তেখেতলোকে তাত যোগদান কৰে, তেখেতলোকে মৰে। আৰু প্ৰফিট কোনে পায় গম পালেনে? প্ৰফিট কাৰ হয়? এইবিলাক চেইন চিষ্টেম বিজনেছৰ বা যিটো ট্ৰেডিং চলি আছে এতিয়া বৰ্তমান, ট্ৰেডিঙৰ যিবিলাক ট্ৰেড বুল হওক বা বিগ বিগুল, ট্ৰেডিং এফেক্স, ধেৰ কিবা কিবি আহিলে। তো কথাটো হ'ল, কোনে আপোনাৰ বনাই গম পালেনে? কোনকেইটাই বেছি ইনকাম কৰিব পাৰে? যোনকেইটা এজেণ্টে মানুহ দিব পাৰে, যোনকেইটা এজেণ্টৰ তলত মানুহ দিব পাৰে, সেই আপুনি এটাক দিলে সেইজনে আৰু কেইটামানক খুলিলে, তাহাঁতৰ পৰা যিটো কমিশ্যন পায় তেখেতলোকেহে বনেগৈ মানে। কিন্তু লাষ্ট যোনকেইটা মানুহে পইচা দি কিনি খোলে, নিজৰ পইচা জমা থয়, তাত নিজৰ সাঁচতীয়া ধন জমা থয়, সেইকেইটা মানুহ কেতিয়াও নবনে। আৰু সিহঁতৰ গোটেইখিনি লুটি গ'ল বুলি ভাবি ল'ব লাগে। যিকোনো কোম্পানী, যিকোনো হওক, আপোনালোকক যদি তেনেকৈ কয়, মই এটাই ৰিকুৱেষ্ট কৰিছোঁ, যাতে আপোনালোকে তাত পইচা ইনভেষ্ট নকৰে। যে মই আপোনালোকৰ পইচাটো এনেকৈ ডেইলি পইচা ইনকাম আহি থাকিব, আপুনি মানুহ দিব নালাগে, আপুনি পইচা ইমান লগাওক,
দিলে আহিব। কিন্তু আপুনি এটাই প্ৰশ্ন কৰিব, ক'ৰ পৰা দিব পইচা আপোনাক? সিহঁতি ক'ত লগায় পইচাটো? সিহঁতি ক'ব শ্বেয়াৰ মাৰ্কেটত লগাওঁ। শ্বেয়াৰ মাৰ্কেটত আপুনি এদিন লগাই চাবচোন, পাৰে যদি। শ্বেয়াৰ মাৰ্কেটত যিমান জনা মানুহেও আপোনাৰ ডেইলি এনেকৈ কৰি কিনি আপোনাৰ প্ৰতিদিনে লাভ কৰিব নোৱাৰে কোনো মানুহে। তো আপোনাক ক'ৰ পৰা দিব? এইটো পইচা আপোনাক দিয়াই অনলি আপুনি যেতিয়া এজন মানুহ দিয়ে বা বেলেগ এজন মানুহ দিব, সেই মানুহজনৰ যিটো পইচা পাব তাৰ পৰাহে আপোনালোকক এনেকৈ দি থাকিব। তো এইবিলাক সকলো ফ্ৰড হয়, ঠিক আছে। তো এইবিলাক আপোনালোকে বহুত মানুহ দেখিব, আপোনালোকে সিহঁতি বহুত ইনকম কৰি আছে। কিন্তু ইনকম কেনেকৈ কৰিছে? সেই আপোনালোকৰ নিচিনা বা মোৰ নিচিনা সেই মূৰ্খবিলাকে পইচা জমা কৰি থৈ গৈ আছোঁ যে, খুলি আছোঁ যে, ইটোৱে সিটো খোলাই আছোঁ, সেইবিলাকৰ পৰা কমিশ্যন পাই কিনি সিহঁতি পইচা কমাই আছে। কিন্তু লছ হৈছে কাৰ? আমাৰ এই খাটি খোৱা মানুহখিনিৰ পইচাবিলাক লছ হৈছে। যিকেইটা গোটাই মেলি কষ্ট কৰি কিনি গোটাই 1 লাখ 2 লাখ টকা গোটাই, বা কিছুমান মানুহ চাকৰি কৰি গোটেই জীৱনটো চাকৰি কৰি ৰিটায়াৰ হোৱাৰ পিছত যি 10-20 লাখ টকা পায়, সেইখিনিয়ে তাত ফচাই দিছে ডাবুল হ'ব বুলি ফচাই দিয়ে। আৰু তাৰপিছত গৈ কিনি কি হয়? বন্ধ হৈ যায়। 1-2 লাখ টকা ইনকম হয় আৰু তাৰ পৰা গোটেইখিনি খতম, বজাৰ খতম। পইচা যদি আপোনাৰ লছ কৰিব বিচাৰে, পইচা যদি আপোনাৰ শেষ কৰিব বিচাৰে আৰু মূলধন যদি শেষ কৰিব বিচাৰে, তেনেকুৱা ধৰণৰ ট্ৰেডিং এপত আপুনি ইনভেষ্ট কৰক বুলি মই ক'ম। যদি পইচা আপুনি খতম কৰিব বিচাৰে, পইচা লোকচান কৰিব বিচাৰে, তেতিয়াহ'লেহে। মইতো কওঁ, সোনকালে ধনী হ'ব কেতিয়াও বিচাৰিব নালাগে মানুহে কেতিয়াও সোনকালে ধনী হ'ব বিচাৰিব নালাগে। কাৰণ সোনকালে ধনী হোৱা মানেই তাত এটা স্কেম থাকিবই পাৰে, কিবা নহয় কিবা এটা। তো সেই গতিকে তো বন্ধুসকল, আপোনালোকে মই সকলোকে জনাইছোঁ, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আকৌ এবাৰ, ময়ো নিজেই ভুক্তভোগী। আপোনালোকে এনেকুৱা ধৰণৰ কোনো এপত আপোনালোকে পইচা নথ'ব, বা কোনো এজেণ্টে যদি আপোনাক এনেকুৱা ধৰণৰ প্ৰলোভন দিয়ে, তাত আপোনালোকে নুখুলিব। আৰু এটা কথা, আপোনালোকে এতিয়া যিখিনি মানুহৰ অলৰেডি লছ হৈছে, অলৰেডি পোৱা নাই পইচা, বহুত টকা লগাইছিলে, এতিয়া কি কৰিব? পইচাটো কেনেকৈ পাব? চৰকাৰেতো নিদিব তেনেকুৱা। আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে যাক পইচাটো দিছিলে তেখেতৰ ওপৰত আপুনি পুলিচ কমপ্লেইন দিব পাৰে। যোন মানুহক আপুনি পইচাখিনি দিছিলে, তেখেতৰ ওপৰত পুলিচ কমপ্লেইন দিয়ক। আৰু চব মানুহে যাক দিছিলে, প্ৰত্যেকজনক যদি পুলিচ কমপ্লেইন দিয়ে, আৰু তেখেতৰ পৰাই আপোনালোকে এইটো ৰিটাৰ্ণটো ল'ব পাৰিব কেছ কৰি, বেলেগ উপায় নাই। তো ইয়াকে কৈ মই আপোনালোকৰ এই ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি মোৰ কথাখিনি ধ্যান দিব, আৰু যাতে এনেকুৱা ধৰণৰ প্ৰলোভনত নপৰে। ধন্যবাদ।